তো হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' হে গাইজ, আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল চেমন্তিকা শৰ্মাৰ ওপৰত। আপোনালোক সকলোৱে গম পায়েই চাগে চেমন্তিকা শৰ্মাৰ বিবাহ বিচ্ছেদৰ কথা। তো এইবাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এজন ইউটিউবাৰে চেমন্তিকা শৰ্মাক দিলে বিবাহৰ প্ৰস্তাৱ। পিছে কোন সেইজন ইউটিউবাৰ চাই লওঁ আহক। চেমন্তিকাৰ ইণ্টাৰভিউটো চাই পিনে মোৰ একদম বহুত দুখ লাগিলে মানে মোৰ ইমান দুখ লাগিলে মানে যে মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ সমস্যা আহি যায় মানুহৰ জীৱনত। তো মই মানে ইণ্টাৰভিউটো চাই মানে ৰ'ব নোৱাৰিলোঁ, মানে মোৰ এনেকুৱা দুখ লাগিলে দেই, মই কিন্তু ৰ'ব নোৱাৰিলোঁ। তো কি হ'ল দেই, মই মানে সেই একদম জানমণি দিনৰ পৰাই মই একদম মানে মই ফ'ল' কৰি আহিছোঁ। মই একদম জানমণি থকা দৰে সৌহিদিনা আবেলি পৰত, আপোনালোকে চবে শুনিছে। তো পানী অনা নৈ ৰেঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত। আপোনালোকেতো চবেই এই গানটো শুনিছে। তো মই সেই গানটোৰ পৰা মানে মই জানমণিক ফ'ল' কৰি আহিছোঁ। তো মানে একো মাধ্যমো নাই, ইউটিউব চেনেলটো খুলি লৈছোঁ। তাৰপিছত এইটো এটা মোৰ এটা মাধ্যম হৈ গ'ল। মোৰ এই ইউটিউব চেনেলৰ যোগেদিয়ে মই এটা মানে আপোনালোকক অনুৰোধ কৰিছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। তো এই ভিডিঅ'টো মুঠৰ আপোনালোকে এনেকুৱাই শ্বেয়াৰ কৰিব যাতে জানমণিয়ে মোৰ এই ভিডিঅ'টো পায়গৈ দেই। পাব লাগিব, কিন্তু আপোনালোকে এইটো সহায় কৰিব দেই। তো মই এটা হাত যোগাই কৈছোঁ, তো মই জানমণিক বিয়া পাতিম। মই জানমণিক বহুত ভাল পাওঁ। চ' আজি আমাৰ নেক্সট আপডেটটো হ'ল বিকাশ চেত্ৰীৰ ওপৰত। মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁৱে যে বিকাশ চেত্ৰীৰ ইনষ্টাগ্ৰামৰ একাউণ্ট ভেৰিফাইড হৈ গৈছে, অৰ্থাৎ ব্লু টিক আহি গৈছে। কিন্তু কিছুসংখ্যক লোকে 699ৰে কিনা বুলি বিকাশ চেত্ৰীক ট্ৰল কৰি আছে। ওপৰত ৰেক কৰি বিকাশে কিছু কথা কয়, আহক আমি ভিডিঅ'ৰ সৰু ক্লিপ এটা চাই লওঁ। ধুনীয়াকে এতিয়া লৈ ব্লুটিকটো আনিব লাগিব খালি, বাকী চবৰে ব্লুটিক আহি গ'ল। 700 টকা দিয়া, 699 দিয়া, তোমাৰ ব্লুটিক আনি দি আছো। কি নালাগে, কি খানা লাগে? 699 নহ'ব। নো গুড বয়। এইফালে আমাৰ ওচৰত চেলিব্ৰিটি পিংকি মেডাম বহি আছে, চেলিব্ৰিটি আয়ুব ভাই বহি আছে। তোমাৰ ব্লুটিক আছে নাই? উঠাই পৰা। আৰু এতিয়া আমি ধুনীয়াকে আমাৰ আজি যিহেতু ব্লুটিক আহিল, চিপছ লৈছো, পুচকা লৈছো আৰু কিবা কিবি পাৰ্টি খাই মেকচোন কেনেকৈ কৰি আছো। মোক ভিডিঅ' বনাব নিদিয়ে, ভিডিঅ' বনাব ৰঞ্জু প্লিজ। মই অলপ ভেৰিফিকেশ্যন কথাটো কৈ দিওঁ, তাৰপিছত আমি ভিডিঅ'টো এণ্ড কৰিম। ৰঞ্জু ব্লুটিক লাগে আকৌ 699 দিয়ে পইচা দি আছো। আপোনাৰ যদি 699 পইচা থাকিলে আপুনি ব্লুটিক নাপায়। আপোনাৰ একাউণ্টটো ইলিজিবল হ'ব লাগিব ব্লুটিকৰ কাৰণে। মই ধুনীয়াকে কৈ আছো, ভেৰিফিকেশ্যন দুটা ষ্টাইলত আহি আছে এতিয়া বৰ্তমান। এটাটো আগৰ পৰা আহি আছে, যিটো মানে লিগেচি ডাটা ভেৰিফিকেশ্যন হয়। লিগেচি ডাটাটো হ'ল যে আৰ্টিকেল, আপোনাৰ নামত আৰ্টিকেল থাকিব লাগিব বহুত। এইটোৰ লগতে আপোনাৰ ডকুমেণ্ট ছাবমিট কৰাৰ পিছত এটা লিগেলি যিটো হয় লিগেচি ডাটা ভেৰিফিকেশ্যন, আৰু এটা এতিয়া যিটো নতুনকে আহিছে আপোনাৰ সেইটো হ'ল মেটা ভেৰিফিকেশ্যন, যিটো 699 পইচা দিলে ধুনীয়াকে পাই যায়। যোনে 699 দি কিনিছে সেইটো মাহে মাহে পইচা দি থাকিব লাগিব। কিন্তু মই লিগেচি ডাটা মোৰ যিটো জেনুইনলি মই কৰিছো, সেইটোত মই একো পইচা দিব নালাগে মাহে মাহে। সেইটো মানে মোৰ একদম থাকি যাব লাইফ টাইম। আৰু মই পইচা দি পেলাই লৈছো। চ' নেক্সট আপডেটটো হ'ল ভাস্কৰ দত্তৰ ওপৰত। এটা বহুতে ভাল খবৰ যে ভাস্কৰ দত্তই দুটাকৈ চিলভাৰ প্লে বটন পাবলৈ সক্ষম হ'ল, অৰ্থাৎ ভাস্কৰ দত্তই দুটাকৈ প্লে বটন পালে। আমাৰ ফালৰ পৰা ভাস্কৰ দত্তলৈ বহুত শুভেচ্ছা থাকিল।